পূজাৰ বতৰ লগতে বিয়াৰ ছিজন, সেইবাবে আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মিক্স পাটৰ কইনাৰ সাজ মেইন ছেট। এই চাওক, নতুন ডিজাইনত লৈ আহিছোঁ আমি মিক্স পাটত। চাওক কাপোৰযোৰ কি ধুনীয়া, বগাত অনলি গল্ডেন ৱৰ্ক, গল্ডেন গুণা। এইখন হৈছে চাদৰখন ইয়াৰ। চাওক নতুন ডিজাইন, আজি মাত্ৰ আহিছে। চাওক কি ধুনীয়া এইখন চাদৰখন, অল বডি ৱৰ্ক থাকিব, মেইন ছেট হয়। চাওক কি ধুনীয়া। আৰু ইয়াৰ লগতে থাকিব ইয়াৰ পটিকেইটা মই দেখুৱাই আছোঁ। এইকেইটা ইয়াৰ পটি থাকিব, ছাইড পাৰিকেইটাও বহুত ধুনীয়া। আপোনালোকে যদি পচন্দ হৈছে তেন্তে কাপোৰযোৰ স্ক্ৰীনশ্বট ল'ব আৰু আমাক হোৱাটছএপ কৰিব। বহুত কম মূল্যত পাই যাব। আজি আহিছে মাত্ৰ নতুন ডিজাইন, বিয়াৰ বাবে আহিছে, বিয়াৰ ছিজন চলি আছে। লগতে পূজাৰ অফাৰ পাই যাব আপোনালোকে, বহুত কম দামত পাই যাব। মিক্স পাটৰ মেইন ছেট, এইখন চাদৰখন ইয়াৰ। চাওক বহুত ধুনীয়া কাপোৰযোৰ। লগত এইখন ইয়াৰ মেখেলাখন, মেখেলাখনো দেখুৱাই দিছোঁ আপোনালোকক খুলি। এইখন চাগে মেখেলাখন, বহুতেই ধুনীয়া হয় কাপোৰযোৰ, মিক্স পাটত বনোৱা। লগত এইটো বিয়াৰ ব্লাউজ পিচটো চাওক, ব্লাউজ পিচটো খুবেই হেভি। ব্লাউজ পিচটো চাওক, সৰু সৰু বুটা আছে গোটেই ব্লাউজ পিচটোত, আৰু এটা পাৰি থাকিব ব্লাউজৰ হাতত লগাবৰ কাৰণে, এনেকৈ এটা পাৰি থাকিব। কাপোৰযোৰ যদি পচন্দ হৈছে আপোনাৰ, স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব আমাক।